खुलुमबाय बड'सा रादाब नायगिरिफोरखौ बरायबाय रादाबखौ फरायलादों आं सांग्रिला नार्जारि मसुलपुराव आसाम पुलिस गाहाय बिथोनगिरि भास्कर ज्योति महन्तआ गोदानै लुफुंनाय भवनखौ बेखेवदों। बाक्सा जिल्ला सदर मसुलपुराव आसाम पुलिस गाहाय बिथोनगिरि भास्कर ज्योति महन्तआ दावबायहैनानै मसुलपुर पुलिस थानानि गोदानै लुफुंनाय भवनखौ बेखेवनानै होयो। पुलिस गाहाय बिथोनगिरि भास्कर ज्योति महन्तआ गावनि बिबुंथियाव सरासनस्रा सुबुंफोरजों बिथाङा माब्लाबाबो दादागिरि खालामा नाथाय दुथांफोरजों माब्लाबाबो कम्प्रमाइज खालामा होननानै बिथाङा बुङो। बेखेव हाबाफारियाव आसाम पुलिस गाहाय बिथोनगिरिया सरासनस्रा रायजो राजाफोरनि सायाव पुलिसा माबोरै आखु बाहायनांगौ बिनि सायावबो फोरमायथिनानै होयो। बे बेखेव हाबाफारियाव बिटिसिनि IGP LR बिसय बाक्सा जिल्लानि SP राजेन सिंहजों लोगोसे मसुलपुर ओनसोलनि गागि सुबुंफोराबो बाहागो लादोंमोन। ইয়াৰ উদ্বোধন কৰা হ'ল আৰু মাননীয় অসম চৰকাৰৰ মন্ত্ৰী উৰ্ষা গৌৰা ব্ৰহ্ম ডাঙৰীয়া আৰু ইয়াৰ উপস্থিতি আমি বৰ কৃতজ্ঞ। তেখেতক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে স্থানীয় EM ডাঙৰীয়াও ইয়াতে আছে আৰু ইয়াৰ স্থানীয় ৰাইজেও যথেষ্ট সহযোগ আগবঢ়াইছে এই থানাখন আটক ধুনীয়াকৈ সজোৱাত। আৰু আমাৰ মানুহে ৰাইজৰ বিশেষকৈ বাক্সা জিলাৰ আৰু মুছলপুৰৰ ৰাইজৰ একেলগে সহযোগত সমাজখনৰ উন্নতি হোৱাকৈ কাম কৰি যাব তাকে আমি আশা প্ৰকাশ কৰিছোঁ আৰু সংবাদ মাধ্যমৰ বন্ধুসকলৰ পৰা আমি তেওঁলোকৰ পৰাও কোঅপাৰেশ্যন আশা কৰিছোঁ। থেংক ইউ। মাজে মাজে হয় আৰক্ষীটো বদমাছ আছে, কেতিয়াবা সাংবাদিকৰ মাজতো বদমাছ আছে মাজে মাজে, গতিকে কেতিয়াবা এখন হয়, কিন্তু জেনেৰেলি আজিকালি বহুত বন্ধুত্বপূৰ্ণ সৌহাৰ্দ্যপূৰ্ণ ইজনে বুজাকৈ কামবোৰ কৰা হৈছে। কিছুমান বস্তু চলি থাকিব কাৰণ এইবোৰৰ ইমান বেছি পইচা, এই লোভটো কিছুমানে হয়তো সামৰিব নোৱাৰি পেলাই এইবোৰ কাম কৰি থাকে, কিন্তু বেচেৰাহঁতলৈ মোৰ বেয়াও লাগে কাৰণ সিহঁতেতো বৰ বেয়া অৱস্থা হ'ব।